ঘোঁৰামাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিকাশ যাত্ৰাত অংশগ্ৰহণ। শোণিতপুৰৰ বালিপাৰা ঘোঁৰামাৰীত দেওবাৰে বিকাশ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সহযোগী কেইবাগৰাকী বিধায়কৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে শোণিতপুৰত 1370 কোটি টকাৰ বিভিন্ন আঁচনি শুভাৰম্ভ আৰু উদ্বোধন কৰে। তেওঁ ৰেচন কাৰ্ড থকা সকলোৱে অৰুণোদয় পাব বুলি কয় আৰু কয় যে ছোৱালীৰ শিক্ষাৰ দায়িত্ব চৰকাৰৰ, ল'ৰাক মাক দেউতাকে পঢ়ুৱাওক। তেওঁ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক কেইবা লাখ ভোটত জিকাব লাগিব বুলিও কয়। অৰুণোদয় লাভ কৰা প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ বীমা চৰকাৰে কৰিব বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে শোণিতপুৰৰ বিভিন্ন স্থানৰ প্ৰকল্পসমূহ বালিপাৰা ষ্টেচনত লাচিত এক্সপ্ৰেছ ৰেলৰ ষ্টপেজ, ৰঙাপাৰা সমষ্টিত অসম মালা আঁচনিৰ অধীনত কেইবাটাও পথৰ উদ্বোধন কৰে। এতিয়া অসমৰ মাইক্ৰ'চিপ আমেৰিকালৈকে যাব। টেছলা কোম্পানীয়ে সেই মাইক্ৰ'চিপ ব্যৱহাৰ কৰিব। 30,000 কোটি টকা ব্যয় কৰি অসমত উদ্যোগ হ'ব। 13 তাৰিখে সেই উদ্যোগটোৰো আধাৰশিলা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলি স্থাপন